এয়া উৰুকাৰ বিশেষ ভিডিঅ'টো নাচাৰ পৰাই আৰম্ভ কৰিলোঁ। নাচি নাচি আকৌ মাজতে শুনা পালোঁ হেনো চুৰ হ'লেই। তাকে ততাতৰীয়াকৈ গৈ দেখিলোঁগৈ সঁচাই চুৰ হ'লেই। এয়া উঠাইছিল গাইছ, নোৱাৰিলে দিব। এয়া আকৌ কি? সেয়া পিছে যুদ্ধ নহয়, এয়া আমাৰ ধেমালিহে কিছু। তাৰপিছতে আকৌ বন্ধুসৱে ক'লে যে পৰম্পৰাগত আমাৰ চুৰভাগ নকৰা জানো? মই বোলো ব'ল ওলা, আৰম্ভ কৰিয়েই দিওঁ। চান্নাটা, চাৰিওদিশে চান্নাটা, কাৰণ এতিয়া বাজিছে ৰাতি 2টা। মুৰ্গী আনি মুৰ্গী। এইটো যদি গাঁৱৰ মানুহে চাই আমি চেছ। এই নাহে বৌ। আকৌ এইফালে আছে বাঘৰ চিন্তা গাইছ। বাঘ ওলাইছিল গম পাইছিলি নহয় ননৈ অঞ্চলত। আমাৰ ওচৰৰে ভয় নকৰিবি, চোৰত ভয় নাই। এইটো যে দেখিছে পুৰুষৰ নামত কলংক, এইটো পিংকি হৈ এইখন আন। ধৰা পৰিলোঁ গাইছ। লোকৰ ঘৰৰ পৰা চুৰ কৰি আনি লোকৰ ঘৰত থৈছে। পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ 3:30 বাজিব হ'ল আৰু এয়া আমাৰ বৌয়ে আনি দিলে আমাক পিঠা চাহ। মাজতে আমি এয়া চাহ বিৰতি ল'লোঁ, সকলো জুই সেকি ইয়াত খোৱাত আৰম্ভ হ'ল। টোপ পেলাই আছে লোকে, ক'ত কেনেকে কি পাওঁ। তিনিকি তিনদাও বোলে হেৰা ঘৰলে কেনি যাওঁ। আৰু ইয়াতে হাঁহি ধেমালিৰে আমাৰ উৰুকাৰ নিশা সমাপ্ত হ'ল আৰু ঘৰা-ঘৰি আহিলোঁ।